নমস্কাৰ বন্ধুসকল, মই আজি লৈ আহিছোঁ পুদিনা আৰু ধনিয়াৰ চাটনি। চাটনি বনাবলৈ মই লৈছোঁ পুদিনা, ধনিয়া, কেঁচা জলকীয়া, আদা, নহৰু আৰু টেঙা হ'বৰ কাৰণে মই লৈছোঁ তেতেলী অকণমান আৰু মগু। এতিয়া এইখিনি মই মিক্সিত দি ল'ম। নহৰুখিনি দি দিছোঁ, লগতে আদা দিছোঁ আৰু জলকীয়াটো আপোনালোকে নিজৰ হিচাপত লৈ ল'ব, জ্বলা কিমান লাগে। আৰু মগুখিনিও ইয়াতে মই মিক্স কৰি দিছোঁ। ইয়াতে লগত দি দিছোঁ সোৱাদ অনুসৰি নিমখ। এতিয়া মই ইয়াক পিচিম। চাটনি ৰেডি।